নমস্কাৰ, আপোনালোকৰ বিহুৰ বজাৰ হ'লনে? মোৰো নাই হোৱা অৱশ্যে। আৰু ফেঞ্চিত গৈছিলোঁ মই বিহুৰ বজাৰ কৰিব নহয়, বেলেগ এটা কামতহে গৈছিলোঁ। কিন্তু দেখিলোঁ এই দোকানখনত চেল লাগি আছে। ভিতৰলৈ গ'লোঁ আৰু ভাবিলোঁ আপোনালোককো দেখাই দিওঁ কিনো চেলত আছে বস্তুবোৰ। ভিতৰত সোমাই গৈ মোৰ চকু থৰ লাগি ৰ'ল। ইমান ধুনীয়া ধুনীয়া কাপোৰবোৰ চেলত এৰি দিছে আৰু এই বগা কেইযোৰ চাওকচোন ইমান মৰম লগা। আপোনালোকৰ নিজৰ কাৰণে বা আপোনালোকৰ ঘৰৰ মানুহক গিফ্ট দিবৰ কাৰণেও বিহুত ল'ব পাৰে। বাপৰে, আজিকালি যিবোৰহে কাপোৰ ওলাইছে নতুন নতুন নামৰ, মনত ৰাখিবই দিগদাৰ। কিন্তু মোৰ পচন্দ হ'ল নতুনকৈ ওলোৱা কেঁচা কটনৰ কাপোৰবোৰ, যিবোৰ দেখিবলৈও ধুনীয়া আৰু পিন্ধিবলৈও বহুত ভাল হ'ব গৰমত। সেই কাপোৰকেইযোৰ এইকেইটা দিন ইনষ্টাগ্ৰামত দেখি আছিলোঁ, যিবোৰৰ দাম 1300-1400 কৈ থৈ দিছে আৰু মই ইয়াতে পালোঁ 1000 টকাতে। এইবোৰ হৈছে পিয়ৰ পাটৰ মেখেলা চাদৰ, যিবোৰ আৰম্ভণি 4000ৰ পৰাই হৈছে। আৰু এইবোৰ ফুলাম গামোচা একদম এখন চাদৰতকৈও দীঘল, বহুত ভাল লাগিছে। মই ভাবিছিলোঁ এইবাৰ বিহু থপাই নমক কৰি থৈ দিম, কিন্তু কাপোৰযোৰ ইমানেই ভাল লাগিল, মাৰ কাৰণে এযোৰ লৈ ল'লোঁ। ধুনীয়া চাই 1000 টকা দামতে পালোঁ যিহেতু। আৰু আপোনালোকেও যদি বিহুৰ বজাৰ কৰিবলৈ এই দোকানখনলৈ আহিব বিচাৰে, দোকানখন আছে ফেঞ্চি বজাৰৰ ডক্টৰ জেচি দাস ৰোডত। আৰু দোকানখন যিহেতু আগৰ পৰাই পাট মুগা কাপোৰৰ বাবে বিখ্যাত, আপোনালোকে মেপত চিল্কালয় বুলি মাৰিলেও পাব, বহুতে হয়তো জানেও। আপোনালোকৰ বিহুৰ বজাৰ একদম ভালে ভালে হৈ যাওক বুলি আশা কৰিছোঁ। আজিলৈ এৰিছোঁ, বাই।